মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িম অসমৰ কেইবিধমান প্ৰধান খেতিৰ বিষয়ে। তো অসমৰ প্ৰধান খেতি বুলি ক'লে আমি ধান খেতিকেই বুজি হয়নে? তো ধান খেতি আমি কেনেকৈ কৰে আজি শিকিবলৈ পাম। তো ধান হৈছে তৃণজাতীয় উদ্ভিদ আৰু এই কিছুমান তৃণজাতীয় উদ্ভিদৰ শস্য খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ধানৰ বাকলিটো যেতিয়া আঁতৰাই দিয়া হয় তাৰ ভিতৰত চাউল পাওঁ আৰু চাউল সিজালে ভাত হয়। ভাত হৈছে আমাৰ প্ৰধান খাদ্য। তো ভাৰত, চীন, জাপান, বাংলাদেশ আদি দেশত ধান খেতি বেছিকৈ কৰা হয়। ধান খেতি কৰিবলৈ প্ৰথমতে মাটিডৰা ভালদৰে চহাই কোমল কৰি লোৱা হয়। ধান খেতিত সাধাৰণতে বেছিকৈ পানীৰ প্ৰয়োজন হয়। বাবে প্ৰথমতে পানীও জমা হ'বলৈ দিয়া হয় যাতে মাটিখিনি সহজতে কোমল হৈ উঠে। তাৰপিছত সৰু সৰু ধানৰ পুলি ৰুই দিয়া হয় আৰু সেইবোৰক কঠীয়া বোলে। আৰু যেতিয়া ধানৰ পুলিবোৰ ডাঙৰ হয় তাত ধানৰ ঠোক লাগে আৰু সেই ঠোকবোৰ পিছত কাটি আনি মৰণা মাৰি তাৰ পৰা খেৰৰ পৰা ধান উলিয়াই অনা হয়। আৰু ধান উলিয়াই আনি তাৰপিছত সেইবোৰ ধান ৰ'দত দি শুকাই মেচিনত বা আগতে ঢেঁকীত খুন্দিও তাৰ পৰা চাউল উলিয়াইছিল, যদিও আজিকালি মেচিনত খুন্দি তাৰ পৰা চাউল উলিওৱা হয় আৰু সেই চাউলৰ ভাত বনোৱা হয়। তো কেইবিধমান বিজ্ঞানীসকলে আইজোং, জয়া, ৰত্না, পংকজ, প্ৰসাদভোগ আদি ভাল ধানৰ বীজ উলিয়াইছে আৰু এইবোৰ ধান বছৰটোত 2-3 বাৰ কৰিব পাৰি। এতিয়া আমি শিকিম মৰাপাটৰ খেতিৰ বিষয়ে। মৰাপাটৰ গুটিৰ পৰা মৰাপাটৰ গছ গজোৱা হয়। ভাৰত, পাকিস্তান, বাংলাদেশ আদি দেশত মৰাপাটৰ খেতি বেছিকৈ হয়। অসমতো মৰাপাটৰ খেতি কৰা হয়। মৰাপাটৰ গুটি সিঁচোৱাৰ পিছত যেতিয়া গছ হয়, গছডাল ডাঙৰ হ'লে তাৰ পৰা কাটি আনি পানীত ডুবাই থোৱা হয় আৰু ডুবাই থোৱাৰ পিছত গছডাল পচি কি হয় তাৰ পৰা দীঘল দীঘল আঁহ উলিয়াই ল'ব পৰা হয় আৰু সেই আঁহৰ পৰা ৰছী, বস্তা আদি তৈয়াৰ কৰা হয়। তাৰপিছত আমি শিকিম চাহপাতৰ খেতি। অসমত চাহ খেতি কৰা হয় আৰু অসমৰ চাহ পৃথিৱীৰ সকলো মানুহে খাই ভাল পায়। তো চাহ খেতিৰ বাবে সেমেকা জলবায়ু আৰু পাহাৰীয়া মাটি লাগে। চাহ গছ পুৰঠ হ'লে তাৰ ডালৰ পৰা নতুন পুলি উলিওৱা হয়। চাহ গছ নিয়মীয়াকৈ কাটি জোপোহা কৰি ৰখা হয় আৰু চাহ গছৰ নতুন পাত ছিঙি কলঘৰলৈ নিয়া হয়। তো কলঘৰত আকৌ পাতবোৰ শুকুৱাই গুৰি কৰি চাহপাত বনোৱা হয়। সেই চাহপাতে আমি বজাৰত কিনিবলৈ পাওঁ। এতিয়া আমি পঢ়িম সৰিয়হৰ খেতিৰ বিষয়ে। সৰিয়হৰ খেতি সাধাৰণতে চীন, ভাৰত, পাকিস্তান, বাংলাদেশ আদিত ভাল হয়। অসমতো সৰিয়হৰ খেতি কৰা হয়। সৰিয়হৰ গুটি মাটিত সিঁচি দিলে তাৰ পৰা নতুন সৰিয়হৰ গছ হয় আৰু সেই গছত আকৌ সৰিয়হৰ গুটি লাগে। সেই সৰিয়হৰ গুটি গছত আনি সেই গুটিবোৰ শুকোৱা হয়। ৰ'দত শুকোৱাৰ পিছত যেতিয়া গুটিবোৰ শুকান হয় তেতিয়া তাৰ যন্ত্ৰৰ সহায়ত পেৰি তাৰ পৰা তেল উলিওৱা হয়। আৰু সৰিয়হৰ তেল উলিওৱাৰ পিছত সৰিয়হৰ ৰৈ যোৱা সৰিয়হ গুটিবোৰক খলি হৈ বোলে আৰু সেই খলিহ হয় সাৰ হিচাপেও খেতি পথাৰত দিয়া হয়। ইয়াৰ পিছত আমি শিকিম আলু খেতি। আলু খেতি সাধাৰণতে ঠাণ্ডা ঠাইত ভাল হয় আৰু জাৰকালি আলু খেতি কৰা হয়। আমাৰ দেশত পাহাৰীয়া আৰু ঠাণ্ডা ঠাইবোৰত প্ৰধানকৈ আলু খেতি কৰা হয়। অসমত জাৰকালি আলু খেতি কৰা হয়। আলু খেতি কৰিবলৈ প্ৰথমতে গাঁঠি থকা আলু ৰুই দিয়া হয় আৰু তাৰ পৰা আলুৰ গছ হয় আৰু আলুৰ গছডাল হোৱাৰ পিছত মাটিৰ তলত সৰু সৰু আলুবোৰ হ'বলৈ ধৰে। যেতিয়া আলুবোৰ ডাঙৰ হয় তেতিয়া গছডাল মৰি যায় আৰু গছডাল মৰি যোৱাৰ পিছত মাটিত থকা আলুবোৰ উলিয়াই অনা হয়। এতিয়া আমি শিকিম কুঁহিয়াৰৰ খেতিৰ বিষয়ে। তো কুঁহিয়াৰৰ ৰসৰ পৰা গুড়, চেনি এইবোৰ তৈয়াৰ কৰা হয় হয়নে? তো গৰম জলবায়ুৰ পলসুৱা মাটি কুঁহিয়াৰৰ খেতিৰ বাবে ভাল হয়। তো অসমত কুঁহিয়াৰৰ খেতি কৰা হয়। কুঁহিয়াৰৰ পাত যেতিয়া মাটিত ৰুই দিয়া হয় তেতিয়া তাৰ পৰা নতুন কুঁহিয়াৰৰ গছ গজে আৰু কুঁহিয়াৰৰ গছডাল চেপি তাৰ পৰা ৰস উলিওৱা হয় আৰু সেই ৰসৰ পৰাই গুড় বা চেনি এইবোৰ প্ৰস্তুত কৰা হয়। তো ইয়াৰ পিছত আমি ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম।